নমস্কাৰ, সুপ্ৰভাত। কি খবৰ ৰাইজসকল? বছৰৰ প্ৰথম দিনাই সকলোকে জনাইছোঁ হেপী নিউ ইয়াৰ। সকলো ভালে থাকক, কুশলে থাকক, ভবামতে কামবিলাক হওক। 31st একো নহ'ল, আমাৰ উকাই গ'ল। 31st খানা চানা একো খাব নহ'ল। গতিকে আজি বছৰৰ প্ৰথম দিনাই জানুৱাৰী বুলি খানা এটা খাওঁ বুলি ভাবিছোঁ আৰু লগকেইটাৰ লগত। তাকে এতিয়া দোকানখন বন্ধ কৰি দিওঁ, ৰ'ব। বন্ধ কৰি ফালে যাওঁ আৰু সোনকালে। গাইজ, খানা খাবৰ কাৰণে গৈ আছোঁ। সেইবিলাক যোগাৰ পাতি লৈ ল'লোঁ ঠেলাত। ক'ত গৈ আছোঁ অলপ পিছত দেখা পাব বাৰু আপোনালোকে। এয়া আমি দুজন, এইফালে এজন আৰু আগত আছে দুজন। গতিকে গৈ থাকোঁ, গন্তব্যস্থানত দেখুৱাম আৰু আপোনালোকক। নে কি কয় গাইছ? ঠেলি ঠেলি গৈ আছোঁ আৰু এইফালে কলপাতখন উৰি গ'লে। আহি পালোঁ লোকেশ্যন, আমাৰ গন্তব্যস্থান। এইবিলাক পিকনিক খোৱাৰ পাৰ্টনাৰবিলাক এই চৌকা খান্দি আছে। এয়া আমাৰ লোকেশ্যনটো চাই লওঁ একবাৰ। লোকেশ্যন এইবিলাক লোকেল জেগা। ইয়াতে আজি খানাটো খাম আৰু। এইফালে পাৰ্টি চলি আছে। এইফালেও এইয়া পাৰ্টি চলি আছে, জানুৱাৰী পাৰ্টি। এয়া খানা তীব্ৰ গতিত চলি আছে। এইফালে আলু পিঁয়াজ এইবিলাক কাটি থৈ দিয়া গ'ল। এইফালে মছলা চছলা ৰেডি। এইফালে তেল চেল এইবিলাক মছলা। এইফালে মাংস কাটি আছে পূৰা। আৰু এইফালে ভাতটো বহাই দিলে আগতীয়াকৈ। চলি আছে আৰু এয়া ৰান্ধনি পূৰা চোলা তোলা খুলি লৈছে। চলি আছে আৰু। এইফালে চাই আছে, কৰাই কৰি আছে। এনেকৈ চলি আছে পূৰা। বাকী আৰু লোকেশ্যনটো কেনেকুৱা চাওক একবাৰ। কি ধুনীয়া হালধীয়াকৈ। এইফালে হালধীয়া আমাৰ লোকেল লোকেশ্যন এইবিলাক। এইফালে কাষেদি বৈ গৈছে আমাৰ বটিয়ামাৰি নদীটো। এয়াই আৰু বাকী দেখুৱাই থাকিম, চাই থাকিব। নে কি কয় গাইছ? এতিয়া গৈ আছোঁ কলপাত আনিবৰ কাৰণে। কলপাত কম পৰি গ'ল। কলপাত মানে কলৰ ধূনা আৰু। কলৰ ধূনা লৈ আহোঁ যায়। আমাৰ এইবিলাক আৰু পাত চাতৰ দৰকাৰ নাই আৰু, ডাইৰেক্ট কলৰ ধূনা। কলৰ ধূনা খাই ভাল লাগে। এইফালে বেহাৰৰ হালধীয়া মাজে মাজে গৈ আছোঁ আৰু। নে কি কয় গাইছ? বাকী বেহাৰ মোটামুটি ভালেই হৈছে। নিমখ লৈ আহিলোঁ গাইছ। আমাৰ খানাত নিমখে অনা নাছিল, মেইন মালটোৱে আনা নাছিল। তাৰ পৰা লৈ আহিলোঁগৈ নিমখ। সেইখিনি এইটো নিমখ। বাকী ইফালে চৰুত তেল বহি গ'ল। আৰু কিমান দেৰি বছ? এইয়া ৰান্ধনি আমাৰ পূৰা বনাই আছে। এইফালে আমাৰ মেনেজমেণ্টত আছিল। আমি আৰু খাৱৰীয়া আৰু আমি। এই আমাৰ খানা হৈ গ'ল, এতিয়া খাব বাকী খালি। এইফালে এইয়া খায়ে আছে। এইটো এটা খাৱৰীয়া আৰম্ভণি দিলে। বাকী ইফালে এতিয়া পূৰা ৰেডি খানা, আমি খাব বাকী আৰু। খাই লওঁ আৰু নে কি কয় গাইছ? জানুৱাৰী পাৰ্টি পূৰা চলি আছে, একদম ধুনীয়াকৈ চলি আছে। এইফালে পূৰা খাই আছোঁ আমি, এনজয় কৰি আছোঁ। অলপমান ফূৰ্তি ফাৰ্তা কৰিছোঁ আৰু বছৰৰ প্ৰথম দিনা বুলি।
এনেকৈ আৰু চলি আছে আৰু ধুনীয়াকৈ আজি দিনটো বাৰু এনেকুৱাই স্পেণ্ড কৰিলোঁ আৰু এনেকৈ এনজয় কৰিলোঁ অলপমান এনেকুৱাতো চবতো আমাৰ ব্যস্তই আৰু কোনো মানে সময় নাই কাৰো সময় নাই এতিয়া এইবিলাক বা এইফালে এজন আছে ইহঁতৰ মানে সদায় ব্যস্তই মানে যোৱাকালি মানে আমাৰ 31 এইটো কাৰণে নহ'ল ইহঁতে ব্যস্ত হৈ থকাৰ কাৰণে আমাৰ মানে 31 নহ'ল গতিকে আজি আৰু এনজয় কৰিলোঁ আৰু জানুৱাৰী বুলিয়ে বছৰটো প্ৰথম দিনাই আমি অলপমান খালোঁ আৰু নে কি কয় গাইছ গতিকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে কেনে পাই জনাব আৰু গাইছ খানা খোৱা হৈ গ'ল খানা খোৱা সমাপ্ত কৰিলোঁ এইফালে কেনে ফিলিংছ কেনে এই আমাৰ এনজয় চলি আছে ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি আছোঁ অকণমান এইফালে জুই ধৰি লৈছোঁ খোৱা লোৱা শেষ হৈ গ'ল এইফালে জুই পৰি আছোঁ এতিয়া এইবাৰ ঠেলাত আমাৰ গাড়ীখনে আমাৰ আজিৰ কাৰণে ইয়াতে এইগিলা মাল বস্তু পূৰা জাপিং কৰি দিলোঁ এতিয়া আৰু যাওঁ আৰু নে কি কয় গাইছ ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন বছৰ বুলি ভিডিঅ'টো অকণমান আগুৱাই লৈ যাব আপোনালোকৰ মাজলৈ কেনে পালে জনাব ভিডিঅ'টো চাই নে কি গাইছ গতিকে আজিলৈ এৰিছোঁ বাই বাই